নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকক দেখুৱাম হোৱাটছএপৰ গ্ৰুপৰ পৰা অহা বেয়া ধৰণৰ ভিডিঅ' বা ফটো বা অডিঅ' যিবোৰ আপুনি চাব খোজে কিন্তু গেলাৰীত ছেভ কৰিব নোখোজে। তো বন্ধুসকল, সেইটো আপুনি কেনেকৈ কৰিব সেয়ে মই আজি দেখুৱাম। তো ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে মোৰ এটা সৰু ৰিকুৱেষ্ট আছে, এতিয়াও যদি আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰক আৰু পৰৱৰ্তী আপলোডছ পাই থাকক। তো বন্ধুসকল, প্ৰথমতে আপুনি হোৱাটছএপত যাব। হোৱাটছএপত যোৱাৰ পিছত যিকোনো এটা গ্ৰুপ অপেন কৰিব। তো মই জাষ্ট এই গ্ৰুপটো অপেন কৰিছোঁ। কৰাৰ পিছত আপুনি একেবাৰে ওপৰৰ কোণত চাইছে 3 ডট, জাষ্ট ইয়াত ক্লিক কৰক। ক্লিক কৰাৰ পিছত আপুনি গ্ৰুপ ইনফো, জাষ্ট ইয়াত ক্লিক কৰিব। তাৰপিছত আপুনি মিডিয়া ভিজিবিলিটি, জাষ্ট ইয়াত ক্লিক কৰক। ক্লিক কৰাৰ পিছত চাওক, ইয়াত লিখা আছে ডু ইউ ৱান্ট টু শ্ব' নিউলি ডাউনলোডেড মিডিয়া ফ্ৰম দিছ চাৰ্ট ইন ইউৰ ফোনছ গেলাৰী। ইয়াৰ মানে হ'ল নতুনকৈ ডাউনলোড হোৱা মিডিয়া। তো মিডিয়া বুলিলে ইয়াত অডিঅ' হ'ব পাৰে, ফটো হ'ব পাৰে, ভিডিঅ' হ'ব পাৰে। তো সেইবিলাক আপুনি এই চাৰ্টৰ পৰা যিবিলাক অডিঅ' ভিডিঅ' আহিব সেইটো আপুনি গেলাৰীত শ্ব' কৰিব খোজে নেকি। তো ইয়াত আছে ডিফল্ট য়েছ। তো আপুনি একেবাৰে তলত চাইছে নো, জাষ্ট ইয়াত নোট ক্লিক কৰি অ'কে কৰি দিব। তো বন্ধুসকল, এতিয়া যিমানেই ভিডিঅ' ফটো বা অডিঅ' আহক কিয় এটা আপোনাক গেলাৰীত শ্ব' নকৰে। তো বন্ধুসকল, আশা কৰোঁ নিশ্চয় বুজি পাইছে। থ্যাংক ইউ ফৰ ৱাচিং।